নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ অক্টোবৰৰ 20 তাৰিখ। আৰু এতিয়া মই ঘৰলৈ আহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া টাইম হৈছে 3:30 আবেলি। অকণমান ওলাই যাওঁ, বাবলু আজি যিহেতু আছেহিয়ে, তো মা বাবলু আৰু মই অকণমান ওলাই যাওঁ বজাৰৰ ফালে। আৰু কাইলৈ হ'ল দেৱালী বুলি নহয়, অকণমান ওলাই যাওঁ, মাৰ কিবা বজাৰ আছে বুলি কৈছে। তো কি লগ ধৰিছে মায়ে, দেৱালী বুলি কিবা গিফ্ট চিফ্ট দিয়ে নি, সেইকাৰণে মই লগত আহিছোঁ। আৰু লগ ধৰিছে, মোক ফোন কৰিছে, মই আহিছোঁ। মইহে তলি উদং কৰিলোঁ। চেছ তেতিয়াহ'লে মোক লৈ লাষ্ট আজি যোৱা সপ্তাহত বজাৰলৈ আহিলোঁ মই। এজনৰ লগত হাজবেণ্ডৰ লগত বজাৰলৈ অহা কথা আছিলে। মায়ে ক'লে নালাগে, মই লৈ যামগৈ। আহিলে, খৰচাটো বিষটো তেওঁৰ ওপৰত পৰিলে। মোক কৈছে বোলে তোৰ লগত গৈ পেলাই মোক লোকচানে হয়। আহিবলৈ মোক কোৱাও নাই, নিজেই আহে। তোৰ দায়িত্ব কাৰ? তেওঁ নহা হ'লে মোক খৰচ নহয়। তেওঁ নিজে গোটেই খৰচ এটা কৰিবলগীয়া হ'ল। বজাৰ আছিলে মোৰ, তেওঁ নিজে খৰচ কৰিলে, মই কোৱাও নাই। আজি এতিয়া বাবলুৱে লৈ আহিছে যে বাবলুৱে গিফ্ট দিব। দিৱালী গিফ্ট এটা দিবি, শুনিছ নাই? এইফালে চাই পেলাই কওঁ দেৱালী আজি দেৱালী নহয়, কাইলৈ দেৱালী। কলগছ আজি কালী পূজা নহয়, যিসকলে পূজা কৰিবলৈ দিছে, খালি নাজানো। হ'লেও এবাৰ দেৱালী কম জুবিন দাৰ কাৰণে। এবাৰ দেৱালী বহুত কম, মানুহে হেৰি কৰা নাই। চাকি জ্বলাবলৈ কৈছে, চাকি 2 গছমান কাইলৈ জ্বলাব লাগিব। মাৰ অভাৰ ব্ৰিজখন কেতিয়ানো বনাই হ'বগৈ, কেতিয়ানো যাম, কেতিয়ানো উঠিবলৈ পাম। ক'ত য'তে জেগা পা তাতে থৈ দে। আৰু বজাৰ সেয়া মাহঁতৰে বজাৰ কিবা কিবি আছিলে, আৰু সেয়া কৰি মেলি আহি পালোহি এফালে ঘৰ। আপুনি কি সৰহকৈ বনাব? আপোনাৰ চব্জিহে সৰহ হৈছে। মই তোমাক কৈছোঁ নহয়, এইটো মায়ে আজি বৰভোজ বনাব। নুজুৰিব, এইটো জুৰিব মানে আপুনি লৰাবলৈ কৰিবলৈ দিগদাৰ হ'ব, খুলি যাব না চাউল। লৰাবলৈও দিগদাৰ পাবা আৰু ডাউট থাকে। এতিয়া মোৰে ডাউট হৈছে 7টা মানুহ, গম পোৱা নে? মায়ে আজি দেৱালী বুলি মানে ইমান খিচিৰি বনাব, সৰুটো নুজুৰেগে। সদায় আমাৰ দুজনীলে কমি যায় খিচিৰি। খাম সদায় কমে নাপাব কচোন। ইয়াত দুইজনী বহি ল'ম ইয়াত। সঁচাকৈ বেছি ডাঙৰ হ'ল নিব, সেইটো গম পাইছোঁ। আৰু আজি আমাৰ ৰাতিৰ সাজত আছে খিচিৰি খাই বিৰাট ভাল পাওঁ বৌ আৰু মই। তো সেইকাৰণে মানে ৰাতিপুৱাতে মাক কোৱা হ'ল আজি আপুনি খিচিৰি বনাব। আৰু খিচিৰি আমাৰ ঘৰত মায়ে বনায়, সদায় ইমানেই টেষ্টি বনায় ন। তো সেইকাৰণে মাক কৈছোঁ ডাঙৰ মানে চচপেনত বনাওক, যাতে আমাৰ দুজনীৰ কাৰণে কমি নাযায়। মানে সৰহকৈ বনাবলৈ কৈছোঁ, মাক জোকাই আছোঁ। তো সেইকাৰণে মায়ে একদম সৰহকৈ বনাইছে আজি ধুনীয়াকৈ, আৰু সকলোখিনি পাচলি দিছে। আৰু খিচিৰিত আচলতে পাচলিটোৱে মেইন, পাচলি যিমানে সৰহকৈ দিব খিচিৰি খাই সিমানেই ভাল লাগে। আৰু ফুলকবি, স্কোৱাছ, মূলা, আলু, কচু দিছে আনকি মায়ে। তাৰপিছতে আৰু বন্ধাকবি, দাংবডি, তেনেকৈ সকলোখিনি দিছিলে, ৰঙালাও দিছিলে। খিচিৰি খাবলৈ মাতিছিলে, তোক পাই গ'লিহি যে। কি হয় শিকিছোন তই, মাজুলীত বনাবিগৈ, কাইলৈ গৈ বনাবিগৈ নে? শিকি ল ভালকৈ ইয়াত। আৰু খিচিৰিত মায়ে প্ৰথমতে শুকান জলকীয়া, তেজপাত, পাঁচফোৰণ দি তেল মাৰিছিলে, আৰু চাউল দিছিলে, জহা চাউল। নেমু পালি? থেংক ইউ। আমাৰ নেমু নাই, খিচিৰি খাবলৈ ঘৰৰ পৰা নেমু আনিবলগীয়া হৈছে। দেৱালী গিফ্ট নেমু 2টা দিছ? কি আছে খুলি? থেংক ইউ। তইতো দিব লাগে কিবা এটা। খা, পায়স বৈ বনাইছিলোঁ। পায়স নহয়, চেৱৈ বনাইছিলোঁ। খা, তোলৈকে থৈ দিছিলোঁ।
অকণমান চেঁচা পানীখন কি বস্তু ফুটা কি হয় জোৰত মাৰ কোন কিহত মাৰিম জোৰ মাৰ অকণমান মাৰি দিওঁ অঁ জোৰত যিমান জোৰ আছে মোৰ এইটো জোৰে নাই দেখোন এইটো তেনেই পাতলা দেখোন শব্দ কৰিলে দেখোন আৰু দে ফুটি কওঁ আৰু এটা দে ইয়াক দিম ৰ কোন হয় ই ক'ত মাৰি লাগে আকৌ মাৰক এই ফুটাইছ ফুটাইছ ফুটা মোৰ গাত নহয় গাত মাৰিলে না ফুটি যাব গাত নপৰে আৰু কেইটামান লৈ আহিব নোৱাৰিলি নিব মই ডেম'টো আৰু আজি মাৰ স্পেচিয়েল খিচিৰি ৰেডি হৈ গ'ল লাষ্টত মায়ে ঘিউ দিছিলে 2 চামুচ আৰু ঘিউটো দিলে খিচিৰিত খাই বিৰাট ভাল লাগে লাষ্টত দিব লাগে খালি তাত যাতে মানে ঘিউৰ স্মেলটো থাকে আৰু ঘিউটো পনীয়া হৈ থাকিলে যে আৰু ভাল লাগে খাই থেংক ইউ আৰু খিচিৰিৰ লগত খাবলৈ বৈ পাপৰ ফ্ৰাই কৰিলে আৰু খিচিৰি গৰমে গৰমে খাই বেছি মানে ভাল লাগে তো পটাপট সেইকাৰণে খাই লওঁ আৰু লগত পাপৰ ফ্ৰাই নেমু আৰু আচাৰ এইকেইটা হ'লে আৰু খিচিৰি একো দৰকাৰ নাই গতিকে পটাপট খাই লওঁ লগ পাই আছোঁ গুড মৰ্ণিং আকৌ আজি ৰাতিপুৱা ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু কালি ৰাতি খিচিৰি খাই মেলি আৰু ভিডিঅ' একো কৰা নহ'লে তেনেকুৱাতে মানে ষ্টপ কৰিলোঁ তাৰপিছত নাই কালি কণ্টিনিউ কৰিম আৰু কালি খিচিৰিকণ খাই ইমানেই মজা লাগিলে খিচিৰি খাই মানে আমাৰ ঘৰত বৌ মই দাদা ইমানেই মানে ভাল পাওঁ খাই এজনো ভাল পায় পাপায়ো ভাল পায় মায়ে ভাল পায় কিন্তু বৌয়ে মই অকণমান বেছিকৈ ভাল পাওঁ মানে খাই কালি খিচিৰি খাই ইমানেই ভাল লাগিলে তো তাৰপৰা সেইকাৰণে মানে মায়ে কৈ আছে তহঁতি শিকি ল মই কিমান তহঁতক বনাই থাকিম বোলো নাই আপুনি শিকালে আমি নিশিকো নহ'লে আপুনি নবনোৱা হৈ থাকিব যে তো সেইকাৰণে মাক জোকাই আছোঁ তাৰপৰা মায়ে মানে খিচিৰিকণ বহুত ধুনীয়াকৈ বনায় তাৰপিছতে সেয়া বাবলু আহিলে তাৰপৰা খাই মেলি আৰু নাই কাইলৈ কণ্টিনিউ কৰিম ভিডিঅ'টো তো এই ৰাতিপুৱা উঠি উঠাটো টাইম হ'ল ভাই এতিয়া 9:40 হ'ল ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু চাহ তাহ খাই মেলি আজৰি ৰাতিপুৱা তাৰপিছত এতিয়া মা আছেগৈ ওপৰত মানে কোমোৰা এটা লাগি আছে গছজোপা মৰি গ'লগৈ তাৰমানে কোমোৰাটো খোৱাৰ কথা আছিলে আমাৰ এজনৰ বাৰ্থডে হৈ গ'ল যে তো বাৰ্থডেত মানে হাঁহৰ মাংসটো খোৱাৰ কথা আছিলে তো হাঁহৰ লগত ঘৰৰ কোমোৰাটো খাম কিন্তু পোলাও খাবলগীয়া হৈ গ'ল আৰু পোলাওৰ লগত মানে কোমোৰাটো দিলে অকণমান টেঙা হৈ যাব তো এজনে ক'লে নালাগে বোলে কোমোৰাটো থাকক বেলেগ এদিনা খাবা তো মায়ে কৈছে মানে গছজোপা শুকাই গ'ল কোমোৰাটো বেয়া হৈ যাব নহ'লে সেইকাৰণে কোমোৰাটো বোলে পাৰি আনোগৈ তো সেইকাৰণে যাওঁতে ওপৰলৈ মানে মা গ'লে ওপৰলৈ মইহে যাওঁ গতিকে চাই থাকিব আকৌ ভিডিঅ'টো আজি কণ্টিনিউ কৰিছোঁ কমলাকেইটা পকিলে যা সেয়ে আমাৰ কমলা পকিছে ৰং ধৰিছে কিন্তু সেই তলৰজোপা ইমান ডাঙৰ হৈছিলে চব কমলাবোৰ সৰি গ'ল এইকেইটা ৰং ধৰিছে আৰু খাব পৰা হ'ব এইকেইটা যে সৰা নাই আকৌ দেই সেইজোপা ডাঙৰ হৈছে কিন্তু সৰি গৈছে এজোপা আকৌ ডাঙৰ নাই হোৱা যদিও লাগি আছে হ'লেও সিজোপা বেছি সৰিলে ডাঙৰ হৈছিলে আকৌ সেইকেইটা সেইজোপা ফুলি গৈছে ন ফুল ওলাই গৈছে সেই ক'লা কচুখিনি খাব লাগিছিলে এইখিনি দহি কচুখিনি এসাঁজমান ওলালে ভেন্দি এটা লাগি আছে কেনেকুৱা ৰ'দ মাৰিছে সেইটো কোমোৰা এটাই লাগি আছেগৈ আৰু এটাহে আছে আৰু এটা আছে পকি আছে এইটো এই সৰুটো থাকক দুটা ওলালে নেমু কাঁইট অকণ লাগিলে শুকান ডাল এটা আছিলে এইখিনিত সেইটো নেদেখিলোঁ আকৌতো কিবা বেলেগ ডাল বুলি ভাবিলোঁ ক'ত পেলাওঁতো এইটো কি ওলালে তৰৈ এটা সেইটো কলি হৈ আছে থাকক জহা তৰৈ বোলে আমাৰ এইকেইটা জহা গোন্ধাই আছে আৰু এটা সৰি আছে এইজোপা আকৌ সৰি নাইকিয়া হৈ থাকিলে গছজোপা নাই এটাও নাই চব ইমানটো হৈ
পৰি হৈ গ'ল ইয়াতকৈ ডাঙৰ হৈছিলে বাকীকেইটা এইটোতকৈ ডাঙৰ হৈছিলে বাকীকেইটা ডাঙৰ হৈছিলে যেন কেলৈ সৰি গৈছে তো বাৰীৰ পৰা আজি সেয়া নেমু তৰি দুটা ল'লে জলকীয়া পকা জলকীয়া অলপমান আছিলে সেইখিনি ছিঙি আনিলে ছিঙি আনিলোঁ তাৰ পৰা কোমোৰাটো আছিলে আৰু বাৰীত বৰ্তমান মানে বৰ বিশেষ এটা নাই কাৰণ আজি এমাহ ডেৰমাহমানৰ পৰা একো কৰিব পৰা নাই ভাওনা অনুষ্ঠানভাগ হৈ গৈছেহে তো সেইকাৰণে সেই তেনেকুৱাত সেয়া কামত লাগি থাকোঁতে মায়ে বোলে একদম ভাওনা অনুষ্ঠানভাগ হৈ গৈ লওক তাৰপিছত আৰামছে অকণমান ৰেষ্ট হৈ মেলি আৰু এতিয়া বাৰী কাম কৰিব লাগিব আৰম্ভ কৰিব লাগিব এতিয়া শাকৰ দিন আহিছে ঠাণ্ডা দিন আহিছে যিহেতু শাকৰ গুটি এইবোৰ মাটি চাটি ঠিক কৰি মেলি নতুনকৈ আকৌ পাচলি এতিয়া কৰিব আৰু তাৰ পৰা সেই আজি সেইকাৰণে আৰু কোমোৰাটো ছিঙিল আকৌ এবাৰ আপোনালোকক ৱেলকাম মোৰ ভিডিঅ'টোৰ মাজলৈ ব্ৰেকফাষ্ট কৰি মেলি একদম 11:45 হৈছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ব্ৰেকফাষ্টত আজি মুড়ি আৰু গাখীৰ খালোঁ তাৰপিছতে মায়েওহে মুড়ি গাখীৰে খালে আকৌ দাদা আৰু বৌয়ে খালে মেগী তাৰপিছত এজনে অকণ চাহ খালে তো সেই খাই মেলি অকণ দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিম বাকী আজি বনাবলৈ এইফালে কাটা মেলা কৰি আছিলোঁ খুতৰা শাক আছিলে খুতৰা শাক মানে বজাৰৰ পৰা নি থোৱা আছিলে এজন আনিলে তাৰপিছত কাটি মেলি ল'লোঁ চালোঁ মানে অকণমান হ'ল তাৰপৰা মায়ে ক'লে মানে বাৰীত কেইডালমান আছে আকৌ মায়ে সেইডালো ছিঙি আনিলে সেয়া খুতৰা শাকৰ ভাজি বনাম দাইল অকণ বনাম বাকী বৈ ভাজি অকণমান বনাব আৰু বাদামৰ চাটনি এইটো কি নাৰিকল আছিলে নাৰিকলৰ চাটনি অকণ বনাম নাৰিকলৰ চাটনি বনাবলৈ বাদাম কেইটামান গৰম কৰিব লাগিব তাতে বাদাম কেইটামান গৰম কৰি আছোঁ নহ'লে কাৰেণ্টটো গুচি যাব নহয় নাৰিকলৰ চাটনি তাৰপিছতে তাতে দিব লাগিব বাদাম নহৰু জলকীয়া আৰু নৰসিংহ পাত ঘৰত নাই ঘৰলৈ যাব লাগিব মোৰ মাক আকৌ দেউতাক ছিঙি দিবলৈ ক'ব লাগিব আগফালে নৰসিংহ গছজোপা আছে ঘৰত তো ঘৰলৈ যাম নৰসিংহ পাত কেইটামান আনোগৈ আৰু এইফালে চাটনিৰ কাৰণে নাৰিকল কুটি থোৱা আছে নহৰু বাদামকেইটা ভাজি ল'লোঁ অকণমান ঠাণ্ডা হওক বাকলিকেইটা গুচাব লাগিব আৰু তলত কেইটামান বুটডাল দি থোৱা আছে আৰু জলকীয়া অথনি ৰাতিপুৱা বাৰীৰ পৰা জলকীয়া আনিছিল নহয় আৰু এই শাকখিনি কুটিব লাগিব অকণমান লাহেকৈ বনাম শাকটো দেৰিকৈ বনাম এতিয়া বনালে ঠাণ্ডা হৈ যাব তেতিয়ালৈকে মই ঘৰৰ পৰা নৰসিংহ পাত কেইটামান আনিব লাগিব এইখিনিতে তলতে আছে দেউতাক কৈ পাত কেইটামান আনোগৈ আৰু ঘৰৰ পৰা নৰসিংহ 1 কিলো হৈ যাব এইকণ চাটনিত আৰু এইফালে প্ৰথমতে দি ল'লোঁ ইয়াতে অকণমান চেনি আৰু বাদাম নাৰিকল অলপমানে দি থোৱা আছে এতিয়া মই দিম বাৰু গোটেইখিনি প্ৰথমতে দেখাই লৈছোঁ আৰু জলকীয়াকেইডোখৰ আৰু চাটনি বনাওঁতে সদায় এটা কথা মন কৰিব প্ৰথমতে সদায় নিমখটো দি ল'ব লাগে নিমখটো মানে ব্লেডখনৰ তলত যদি নিমখটো পাই যায় ন ব্লেডকেইখন মানে ধাৰ হৈ থাকে বুলি কয় মই এই কিতাপ এখনত এদিন পঢ়িবলৈ পাইছিলোঁ মানুহগৰাকীয়ে মানে লিখিছিলে সেই তেতিয়াৰ পৰা মই মানে সেই ব্লেডকেইখনতে প্ৰথমতে নিমখকণ দি লওঁ তাৰপিছতে মানে বাকীখিনি দিওঁ তেতিয়া ব্লেডকেইখন ধাৰ হৈ থাকে বুলি কয় আৰু জলকীয়া আৰু নিমখ তলত দি লৈছোঁ তাৰপৰা এতিয়া বাকীখিনি গোটেইখিনি দি আৰু মই চাটনিটো বনাই লওঁ আৰু এইফালে নাৰিকলৰ চাটনি ৰেডি আৰু মই এটা বস্তু দিছিলোঁ ক'বলৈ পাহৰি থাকিলোঁ অকণমান নেমু বেছি দিব নালাগে আৰু ৰাতিপুৱা সেই নেমু এটা ছিঙি আনিছিলোঁ নহয় তাৰ অকণমান দিছিলোঁ বেছি দিব নালাগে আৰু এইফালে হৈ গ'ল চাটনি ৰেডি 12:30 বাজিলে আৰু চাটনিহে বনালোঁ অকণমান ঘৰলৈ দিলোঁ মাক মাতি দিলোঁ আগফালে দি থৈ আহিলোঁগৈ তাৰপিছত আৰু চাটনি তাটনি বনালে মানে ঘৰলৈ অকণমান দিয়া হয় আমাৰ ঘৰত মানে বিৰাট চাটনি খাই মানে ভাল পায় আমি গোটেইকেইটা বাবলু হওক মা হওক দেউতা হওক ময়ো চাটনি খাই বিৰাট ভাল পাওঁ ধেৰ কিবা কিবি মানে চাটনি আগতে বনাই থকা হয় সেইকাৰণে মানে চাটনি কিবাকৈ বনালে মানে ইয়াত ঘৰলৈ অকণমান দিওঁ তাতে নৰসিংহ পাত কেইটামানো আনিলোগৈ নাই অকণমান চাটনি দি দিওঁ নাৰিকলৰ চাটনি আৰু ইয়াতো ইমান নাৰিকলৰ চাটনি যিহেতু পাপাই নাখায় পাপাই নাৰিকলো নাখায় যে আৰু জলকীয়া বেছিকৈ নাই দিয়া কাৰণ তাত ঘৰত দেউতাই ইমান জ্বলা নাখায় আৰু ইয়াত মায়ে এই দুজন মানুহে মানে জ্বলা একদম কম খায় কওঁ তাকে মাকো কওঁ তাত ঘৰত দেউতাকো কওঁ তামোল বেছিকৈ খায় কাৰণে বোলো জিভাবোৰ একদম পাতল হৈ গ'ল ইমান তামোল খায় সেইকাৰণে মানে জ্বলাটো নাজানো আৰু কিছুমানে কয় তামোল খালে জিভাখন টান হৈ কি পাতল হৈ যায় সেইকাৰণে জ্বলাটো খাব নোৱাৰে বুলি সেইকাৰণে জ্বলা বেছি নাই দিয়া বাকী এতিয়া মই শাকখিনি কুটি লওঁ আৰু দাইলকণ বনাই লওঁ আৰু ভাজি এখন বৈ বনাব হৈ যাব আৰু এইখিনি কালি আনিছিলোঁ চাকি এতিয়া তিয়াই থ'ব লাগিব কালি ৰাতিয়ে তিয়াবলৈ ক'লে জানে কিন্তু মই পাহৰি থাকিলোঁ সৰু সৰু চাকি আনিছিলোঁ কালি তিয়াব লাগিব নহ'লে তেলটো বহুত খাব 50 গছ নাই আৰু ইয়াত আৰু এইখিনি এতিয়া তিয়াই থ'ব লাগিব এইফালে পাৰখিনি দেখিছে আহিলেই এইখিনি টাইম হোৱাই নাই সিহঁতক খাব পাই গ'লে ৰাতিপুৱা সেয়া ভাত দি থৈছে খতম এতিয়ালৈ মই এইখিনি বনাই মেলি কৰি লওঁ আৰু বৰ্তমান ঘৰত দাদা আৰু বৌ আছে মা পাপা ওলাই গৈছে নামঘৰ চলে আৰু এজনক মই পঠিয়ালোঁ বজাৰলৈ কালি কি হ'ল গম পায়নে
মই চাকি ল'লোঁ আজি দেৱালী বুলি চাকি জ্বলাম বুলি মই তেল আৰু শলিতা যে ল'ব লাগে একদম মূৰৰ পৰা মানে ওলাই গুচি গ'ল সেইকেইটা পাহৰি আহিলোঁ তো এজনক কৈছোঁ তুমি যোৱা সেইকেইটা বস্তু আনি দিয়া গধূলিকৈ লগাম আৰু এবাৰ লাইট চাইটো একেবাৰে লগোৱা নাই দেৱালী বুলি একোৱে কৰা নাই কালিতো টাউনত ওলাই গৈছোঁ সেয়া কৰিছে কিছুমানে চেলিব্ৰেট কৰিছে নাই কৰা আৰু এবাৰ ঢেৰ কিবা কিবি মানে শুনি আছোঁ ছ'চিয়েল মিডিয়া ফেচবুকত তেওঁলোকে কিবা মানে কৈ আছে যে কেলৈ ফুটাব লাগে জুবিনদাৰ নামত বেয়া লগা নাই নেকি আমুক কৰা নাই নি তামুক কৰা নাই বেয়া সকলোৱে লাগিছে কেলৈ নাই লগত কিন্তু মই মোৰ কথাটো ক'বলৈ যাওঁ এটা কথা মই এটা কথাই জানো কাৰোবাৰ দুখ লাগিছে নাই কৰা কাৰোবাৰ ভাল লাগিছে মন গৈছে ফটকা ফুটাইছে বছ সিমানেই কথা তাত কোনো কাকো একো ক'বগৈ নালাগে এতিয়া মোৰ ধৰক বেয়া লাগিছে মই নুফুটাওঁ আপোনাৰ ভাল লাগিছে আপুনি ফুটাওক কিন্তু মইতো আপোনাৰ জোৰ জবৰদস্তি ক'বগৈ নোৱাৰো ন যে কেলৈ পটকা ফুটাব বা বম ফুটাব কাৰোবাক দুখ লগা ভাল লগা বেয়া লগা এইবোৰ মানুহৰ নিজৰ ব্যক্তিগত কথা তো কাৰোবাক জোৰ কৰিতো কোনোবাই দুখ লগাবগৈ নোৱাৰে ন তো সেয়াই আৰু মানুহৰ নিজৰ ব্যক্তিগত কথা এইবোৰ মানুহে চিঞৰ বাখৰ একো কৰিব নালাগে মই মোৰ নিজৰ কথাই কৈছোঁ মই আপোনালোককো কোৱা নাই তো মোৰ সেয়া বোলো চাকিকে এবাৰ জ্বলাম লাইট চাইটো মই এজনক কৈছোঁ আজি কেতিয়াবাই ক'লোঁ এইবোৰ এবাৰ দেৱালী মানে একেবাৰে মানে কি আৰু চাকি জ্বলাম চাকি জ্বলাবলৈ কৈছে জুবিনদাৰ নামত চাকি অলপমান মই সেইকাৰণে কিনি আনিছোঁ বাকী ফুলজাৰি দুডালমান আছে যদি মন যায় জ্বলাম আৰু সিমানে এইবাৰ বম ফটকা একো তেওঁ ইমান চখ মানে দেৱালী বুলি ক'লে তেওঁ মানে বহুত দিনৰ পৰা মানে অমুক আনিম তামুক আনিম ঢেৰ কিবা কিবি কৈ থাকে কিন্তু এবাৰ তেওঁৰ মানে মনটো জানে মোৰ নালাগে এতিয়া কৈছিলে নালাগে একেবাৰে হেৰি কৰিব তো সেইটো মানুহৰ ভাল লগা বেয়া লগা মানুহৰ নিজৰ কথা কোনো কাকো জোৰ জবৰদস্তি মানে হেৰি কৰিবগৈ নোৱাৰে তো সেইটোৱে তো কেতিয়ালে এইবোৰ বেছিকৈ ক'বলৈ নাযাওঁ নহ'লে মানুহে ঢেৰ কিবা কিবি কওঁ এইখিনি মই কৰি লওঁ অলপমান উলিয়াব দে পাপা এতিয়া শলিতা মই আনিছোঁ আৰু এইফালে পাপাই শলিতাখিনি ঠিক কৰি দিলে কাটি দিলে জোখত পূৰা ধুনীয়াকৈ তাৰপিছত এইফালে দাদাই লৈছিলে পাভ মাছ এইফালে মাছখিনি বাচি আছে আৰু এইফালে মই শাক ধুনীয়াকৈ কুটি মেলি ল'লোঁ শাক ভাজিম আৰু বৌ এখন চব্জি বনাই দিব এইফালে কাটি আছে হৈ যাব ৰাইচ ভাত পানী খাই আহিলোঁ এজনে এটা বস্তু আনিছে কিনো বস্তুবোৰ আনি থাকে নহয় দেখাম আপোনালোকক ৰ'ব মই প্ৰথমতে বুজি পোৱা নাই কিন্তু এতিয়া গম পালোঁ এইটো ঘড়ী হয় এইটো বস্তুবোৰ এইবোৰ ইয়াত লগাব লাগিব ইয়াত এনেকৈ এটা এটাকৈ আৰু এইকেইডাল কি শিংকেইডাল এই হৰিণা টাইপ নিব এইটো অৰ্ডাৰ দিব লাগিব মানে 12 পিছত একটো এক নাই দেখোন নালাগে ডাইৰেক্ট 2 3 4 5 আৰু এইফালে নামঘৰৰ ফ্ৰণ্টত এইটো লাইন দি দিছোঁ এনেকৈ এইটো চাইডে নিদিওঁ আৰু তাৰপিছত এইফালে ৰাস্তাৰ ফালে এইটো লাইনত এনেকৈ হাফলতে ৱালখনতে দি থৈছোঁ নামঘৰত চাকি গছ জ্বলাই এতিয়া চাকিখিনি লগত নামঘৰৰ ফালে আপুনি চাকিখিনি দিছিলোঁ নহয় গধূলি হ'ল এতিয়া চাকিখিনি দি লওঁ এজনক মাতি আনিছোঁ বাৰ্থডে মমকে লৈ আহিছোঁ এতিয়া এইখিনি জ্বলাই লওঁ এইফালে জনে লগাই আছে পূৰা এইফালে হৈ গ'ল অঁ সেইটো জ্বলি থাকক এতিয়া তলত লগাই লওঁ বাকীখিনি এইফালে বহুতৰ ফালেও দুগছমান লগাই দিলোঁ গৰম উঠি গ'ল হৈ গ'ল খতম হৈ গ'ল সেই ৱালখনত লগাব পাৰিলেহেঁতেন কিন্তু বতাহ মাৰিছে ভিতৰত বৌয়ে সজালে সেইখিনি আছে মোৰ এইটো বহুত ধুনীয়া লাগিছে ভাল লাগিছে বনাবা বনালোঁ পোলাওখন বনাওঁতে বেছি টাইম নালাগে নহয় দেৱালীৰ অৰ্ডাৰ পৰিছে পোলাও বনাই দিব লাগে বৈ এজনক ক'লে পোলাওটো বনাই দিবা আজি আলহী আহিব আপু জুৰি আৰু মণিবা তো সেইকাৰণে বৌয়ে চিকেনটো বনালে এজনক ক'লে আমাৰ ঘৰত মানে কিবা আলহী আহিলে মানে পোলাও দায়িত্বটো এজনৰ ওপৰত মানে আমিও বনাব জানো যেন নবনাওঁ আৰু পোলাও বনাব দিলে একদম মানে এনেকুৱা দেখাব যেন একদম পোলাও নহয় যেন মানে একদম কিবা মানে হেৰি হৈ যায় মানে উঠি যায় ফুলি যায় পোলাও বনাম
আৰু এফালে ফ্ৰেছ হৈ অকণমান ওলালোঁ শাড়ীখন পিন্ধি হাজবেণ্ডে ক'লে ব'লা অকণমান ওলাই যাওঁ বুলি আৰু এখন শাড়ী পিছে নতুন হয় দেই ঘৰৰ মাৰ পৰা গিফ্ট পাইছিলোঁ আৰু এখন শাড়ীখন মিটাৰ কাপোৰ দি পেলাই যেনেকৈ কিনিবলৈ পাই যে তাৰ পৰা মই কিনি চিলাই লৈছিলোঁ আৰু ছাইডৰ পাৰিটো মানে বৰ্ডাৰটো সেইটো মই কিনি তাতে লগাই লৈছিলোঁ কিন্তু ব্লাউজটো মানে একদম চিম্পুলকৈ চিলালোঁ লৰালি হ'ল কাৰণে পিছত আকৌ ভালকৈ চিলাব লাগিব চাইকেল চোন মাৰি গ'ল 2 নপৰি তেল সোনকালে শুকাই গ'ল বেছি দিন জ্বলিয়ে নাথাকে তেলটো মানে বগা আৰু এইফালে দুইটা ওলাই আহিলোঁ কিন্তু এবাৰ দেৱালী বুলি একেবাৰে নাই খুব কম সংখ্যক লোকে অকণমান যি কৰিছে আৰু লাইট চাইট বা মম জ্বলাইছে সিমানেই বাকী ওলাই আহিলোঁ আহোঁতে আকৌ ছাবস্ক্ৰাইবাৰ এগৰাকী লগ পালেও মাতিলে লগ পালেও ভাল লাগিলে এনেকৈ মানে আচলতে কোনোবাত ওলাই গ'লে কোনোবাই লগ পাই দেখিলে মাতিলে আচলতে ভাল লাগে আৰু সেয়া 15 মিনিটমান থাকিলোঁ আৰু বাহিৰত তাৰপিছত আহি ঘৰ পালোহি মণিবাৰ জুৰিহঁতো আহি পালেহি যিহেতু বৈ ইনভাইট কৰিছিলে আজি হেপী দিৱালী Happy Diwali. Happy Diwali. Thank you. সব এইবোৰ ফটো শ্বুট কৰা ভিডিঅ' কৰাত ব্যস্ত আৰু আমি সকলোৱে ফটো দুখনমান ক্লিক কৰিলোঁ কৰি এইফালে আমাৰ খাবৰ টাইম হৈ গ'ল আমি নহয় মানে জুৰিহঁতৰ মণিবাহঁতক দিছে খাবলৈ প্ৰথমতে বৈ বনালে চিকেন তাৰপিছতে হাজবেণ্ডে পোলাও বনাইছিলে দিনৰে চাটনি আছিলে আৰু হাজবেণ্ডে মাছ বনাইছিলে পাপাই যিহেতু চিকেন নাখায় পটল ফ্ৰাই তেনেকৈ আছিলে খাই আৰামছে ধুনীয়াকৈ খাই লৈ থেংক ইউ ভাল লাগিছে এইফালে বৰপুৰা দেৱালী বুলি গিফ্টটো পালোঁ কি পালোঁ দেখুৱাম বাৰু খাই মেলি লওঁ খাই আকৌ আপোনালোকক লগ পাই আছোঁ অলপ পিছতে জ্বলিব জানো আৰু এইবাৰ দেৱালী বুলি ক'বলৈ তেনেকৈ বিশেষ একোৱে নাই আগৰবাৰৰ নিচিনাকৈ অকল ফুলজাৰি লগাইছোঁ সিমানে কলগছ বাকী চাকি জ্বলাইছিলোঁ আৰু লাইটটো এবাৰ লগোৱাই নাই চাকি কিন্তু ইমান দেৰিলৈকে নাথাকিলে অলপ অলপকৈ নুমালে আৰু প্ৰায়খিনি আৰু বৈ দিয়া এইটো গিফ্টটো আপোনালোকৰ কৈছিলোঁ দেখাম বুলি তাতে ৰিবন ইয়েৰিং পৌ কেণ্ডেল ক্লাচাৰ তেনেকৈ আছিলে বিৰাট ধুনীয়া লাগিছিলে সেই গোটেইকেইটা ৰেড কালাৰ হয় বাজিলে আৰু এইটো ভিডিঅ' ইমানতে আজি সমাপ্ত কৰি দিওঁ গতিকে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বাকী এজনে অথনি সেই ঘড়ীটো দেখাইছিলোঁ যে এতিয়ালৈকে লগোৱা নাই কাৰণ ৱালত সেইটো ফুটা কৰিব লাগিব আৰু ৱালত ফুটা কৰিবলৈ হ'লে ইলেক্ট্ৰিচিয়ান এজন মাতিব লাগিব তো তেতিয়া যেতিয়া লগাব তেতিয়া আপোনালোকক দেখাম ঘড়ীটো হয়নে অঁ গতিকে আজিলৈ আহিছোঁ লগ পাম নেক্সট এটা ভিডিঅ'ত চাই থাকিব টাটা বাই বাই